বৰ্তমান যাম প্ৰতিঘাট ফিল্মখন চাবা তো বাবু কিবা কমি নেকি আপোনালোকে সকলোৱে যাওক প্ৰতিঘাট ফিল্মখন চাবলৈ আৰু তাৰ আগতে আমি ইন্ট্ৰোটো লগাই লৈছোঁ ৰ'ব যাৱাৰ আগতে আমি বঢ়িয়াকৈ মানে কাপোৰ চাপোৰ পিন্ধি পেলাই ধুনীয়াকৈ ওলাই সাজি যাব লাগিব দিয়কচোন কাৰণ চিনেমা চোৱাৰ কথা না চিনেমা চোৱাৰ কথা তো আমি যাওঁ আৰু যাম যাৱাৰ আগতে কিবা এটা পেটত ভৰাই লওঁ না কি কয় আৰু ইয়াত দোকানখনত কিবা কিবি খালোঁ এতিয়া গৈ আছোঁ গ'ল্ড চিনেমা হলত আৰু বৰ্তমান আহি আমি হাউচক পাম আৰু চিনেমাখন কেনেকুৱা হয় কি হয় জনাই আছোঁ কিন্তু আপোনালোকে ভিডিঅ'টো নাকাটিব শেষলৈকে চাই থাকিব হাউচকৰ পিছত এতিয়া আমি গৈ আছোঁ গ'ল্ডলৈকে হয়নে হ'ব হয় এই শতাংশ মানে আৰু ইণ্টাৰেষ্টিং কথা জীৱনত প্ৰথম চিনেমা চাব আহিছে চিনেমা হলত হয়নে হ'ব হয় বাইদেউ জগে বাবা আৰে চিনেমাখন চাব লাগে তাড়াতাড়ি দেৰি হৈছে এতিয়াহে গম পালোঁ বাইদেউ কিয় যোৱা নাই আৰু মানুহবিলাক কিয় যোৱা নাই কাৰণ ট্ৰেইন এখন আহি আছে ট্ৰেইনৰ লাইন পড়ছে সেইকাৰণে দেৰি হৈ গৈছে আৰু বাইদেউহঁতো যোৱা নাই ময়ো যাব পৰা নাই আৰু কেতিয়া যাই পাওঁ আকৌ হিচাপ নাই আৰু যাই আছোঁ তথাপি আহি গ'লোঁ গ'ল্ড চিনেমা হল আৰু গাড়ীখন ৰখালোঁ এতিয়া ভিতৰত যাম টিকেট কাটিম আৰু ফিল্মখন চাম দাদা কিবা কৈছে কিন্তু মানুহ কম ন মানুহ হোৱা নাই কিয় নাজানো আহক আপোনালোকে অসমীয়া ফিল্ম চাব লাগে আৰু অসমীয়া ফিল্ম আমাৰ অসমীয়া মানুহে বনাইছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিব লাগিব হয়নে নহয় হয়নে যেনেকৈ ৰত্নাকৰ আঁকোৱালি লৈছিলে মিছন চাইনা আঁকোৱালি লৈছিলে তেনেকৈ ল'ব লাগে টিকেট আৰু বাবুৰ মই দুটা ভিতৰত সোমাম আৰু পিছত ভিতৰত গৈ কি কৰোঁ সেইবিলাক দেখাই আছোঁ কিন্তু ভিডিঅ'টো নাকাটিব আপোনালোকে চাই থাকক ভিতৰত সোমালোঁ আধা টিকেট ৰাখি দিলে আৰু এতিয়া এইখন দৰ্জাৰে ভিতৰত সোমাই এইখন দৰ্জাৰে গৈ আছোঁ এতিয়া ফাইনেলি দুটা টিকেট দুটা ছিট পাই গ'লোঁ আৰু এইখন পৰ্দা